নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ক'লো দিনটো ৰুমত থাকি আমনি লাগিলে যিহেতু সেইবাবে ওলাই আহিছোঁ ৰাস্তাৰ ফালে। এয়া লগত আহি আছে আৰু তিনিটা, গোটেই তিনিটা বিজি। সেইকাৰণে মই কি কৰিম, কাৰো লগত কথা পাতিবলৈ কোনো নাই, সেইবাবে ভিডিঅ'কে বনাই দিছোঁ। বলক মোৰ লগত আপোনালোককো কেৰেলা গাঁৱলীয়া পৰিৱেশ অলপ দেখাম। কি হ'ব এনেকৈ আমাৰ নাই আৰু কি কৰিম হয়। এইফালে আমাৰ ছাৰ এই তাত বহি আছে। আমি এতিয়া ওলাই যাওঁ, ইয়াৰ ডিউটি আছে যিহেতু দেওবাৰো ইয়াৰ ডিউটি থাকে, ডিউটি কৰিব আহিছে। আমি ওলাই যাওঁ অলপ গাঁৱৰ ফালে ওলাই যাওঁ, গাঁৱলীয়া পৰিৱেশৰ ফালে, যিহেতু গাঁৱলীয়া ল'ৰা সেইবাবে গাঁৱৰ ফালে ওলাই যাওঁ। গাহৰি দোকানখন দেখি মনত পৰিলে, দেওবাৰ দিনত গাহৰি অকণমান নাখালে ভালে নালাগে। কাৰ এনেকুৱা হয় বাৰু? আজি দেওবাৰ ৰাতিপুৱা খালোঁ গাহৰি, এইখন গাহৰি দোকান। যিমান ডাঙৰ গাহৰি খাই দিলোঁ 9টা চাৰে 9টালৈকে খতম হৈ যায়, তাতকৈ দেৰিকৈ আহিলে পোৱা নাযায়। তাতো কি ভিডিঅ' বনোৱাৰ কাৰণে ইমান হেৰি কৰিছে নেকি? ৰাবাৰ গছ কি হ'ল, ফোন কাটিলি নি? আজি কি হ'ব তোৰ কপ্পানে জহৰ লিখা নকৰিবি ইয়াতে। তাৰপিছত বেদনা চবেই চলে আৰু সেইটো থাকিবই। দুখ বেদনা হ'লে বুলি আৰু মানুহ বোলে নিজকে কণ্ট্ৰল কৰিব নোৱাৰা হৈ যাব লাগে, সেইটো কথা নহয়। হয় হয়, গুড। মই ইমান এটা ভালছে ক'ব নাজানো, তথাপিতো কৈছোঁ যিমানখিনি মনত আহিছে আৰু। ভেৰি গুড। মানে ছোৱালীৰ লগত বেকাৰ হ'লেও ভাল কাম কৰিব লাগে, ছোৱালীজনী দেখুৱাব লাগে কিবা এটা কৰ্ম কৰি। ভেৰি গুড ভেৰি গুড। এইখন আমাৰ চাহ খোৱা দোকান পালোহি। এই তাত আমি চাহ খা। গান এটা গাবি নি? কিবা গান এটা গান গান এটা মনত পেলাইলে মই গান। টেক্সি গাড়ী লৈ সেইটো গা। টেক্সি গাড়ী লৈ যাম শ্বিলঙত, দেখি তয়ো যাবি লগত, চেল্ফি মাৰি যাম পাহাৰত, দেখি তয়ো যাবি মোৰ লগত। ইমান দূৰলৈ যাব নালাগে, ইয়াতে চেল্ফি দুখনত মাৰি লৈছোন। ইয়াতে গোটেই পাহাৰে হৈ আছে। শ্বিলঙৰে একা বেকা দীঘলীয়া বাট, মজা। এইটো গাঁৱলীয়া পৰিৱেশ পুৰা। বেলুন গাইজ লাভ ইউ। মোৰ বেলুন বহুত প্ৰিয় দেই। এটা কথা পাতি হ'ল বাৰু দুটাই, এটা ফোনটো লগাই এনে গৈ আছে আৰু এটা পুৰা লেকচাৰ। গাইজ আই লাভ ইউ। কিবা এটা কমেণ্ট কৰিব, বেলেগ কিন্তু দেখাই গৈ থাকিম। কিমান দীঘলীয়া হয় নাজানো আৰু ভিডিঅ'টো চাই থাকক, সম্পূৰ্ণ ভিডিঅ'টো চাব। নতুন কোনোবাই চাই থাকিলে ছাবস্ক্ৰাইব এটা মাৰি ল'ব, এটা শ্বেয়াৰ কৰি অকণমান ওপৰলৈ ঠেলা এটা মাৰি থৈ যাব। ল'ৰাটো বহুত কষ্ট কৰিছে গাইজ, কষ্ট অনুযায়ী তাৰমানে কিবা এটা ফল পাব লাগে, তেতিয়া ভিডিঅ' আগলৈ বনাই যাবলৈ সাহস কৰিব, ভাল ভাল ভিডিঅ' দি থাকিব। কেৰেলাতে মানে জেগাটো আছে মেনেকা বুলি কয়, ইয়াতে সাগৰ চব পাব আপোনালোকে, ভাল ভাল সমুদ্ৰৰ উঠা। কৰম অসমৰ মানুহ কিমান আছে চবকে দেখাম, মানে যিমানখিনি লগ পাওঁ চবকে দেখাম। মই এবাৰ গৈ আহিলোঁ বাৰু, তথাপিতো ইয়াৰ লগত জানো নাই এই ঘৰটোত ধুনীয়া মাল এটা আছে। এই মালৰ কথা নক'বা, মোক বহুত আশা হৈ আছে। সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ। এইফালে আছে মাটি কঁঠালৰ খেতি ভাল আছে দেখুৱা, এনেকৈ তামাম খেতি। কিমান বিঘা হ'ব মাটি কঁঠাল খেতি? মাটি কঁঠাল ইয়াত 10 বিঘামান হ'ব। ইফালে নহয় মাটি কঁঠাল হৈছে মাল কাটি আছে। আমাৰ তাত কি কৰিব কাৰণে জানো নাই, বাগানে লগাব। আকৌ আহিলে নহয় এইজনৰ ফোন। কোন ন কেৰেলাতো কিমান ভিতৰৰ ৰাস্তা আছে দেখিছেনে? এতিয়া কোন আহিছিলে নে দেখাই আছোঁ সকলোখিনি। নুৱে বৰ ধুনীয়া ধুনীয়া মিঠা মিঠা মাতে কথা পাতিছে দেই। নালাগে আকৌ পালিচোন কেলা, পইচা দিলে আকৌ পিছত ঘূৰাই নাপাবি। চাহ খাওঁ, কি খাওঁগে? এইটো কেমেৰা থাকিলে ল'ম নাই। ইয়াত যিমান গাঁৱলীয়া জেগা হ'লেও কিন্তু ৰাস্তাবোৰ পূৰা ভাল থাকে আৰু মানুহৰ ঘৰবোৰ এটা কেঁচা ঘৰ পোৱা নাযায়। ইয়াত সকলো পকী ঘৰ। দেখিছে কিমান ভিতৰুৱা এটা ৰাস্তা, কিন্তু বহুত ভাল। নাৰিকল কথা নকবি ইয়াতে।
একদম হাতেৰে ছিঙি খাব পাৰি মাটিৰ পৰা এইজোপা এজোপা হ'ব দে আজি খুব কাজিয়া কাজিয়া হৈ থাকে মাজে মাজে আজি বৰ মিঠা মাত ওলাইছে পিছত অহা যাম ভালে পাম ইনষ্টাগ্ৰামটো কি কৰিবলৈ থাকিব প্ৰেমত পৰি ধ্বংস ৰাস্তা কাষতে কি ধুনীয়া ফুলনি বাৰী প্ৰেমত পৰি ধ্বংস তই মেট্ৰিক খেল বুলি এনে গান এটা লোৱা নাই তো अच्छा हमको सिखा रिया है গাইজ ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰোঁ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে অন্য এটা ভিডিঅ' সৈতে আকৌ লগ পোৱাৰ আশাৰে জয় অসম বাই বাই জয় অসম